ৰাকেশ ব্ৰহ্ম ডাঙৰে কৈছে তেখেতসকলে কাৰ ৰেলী কৰি আছে আৰু কৈছে চলো পাল্টাই প্ৰগ্ৰাম বোলে কিবা এনে পাল্টাই গ'ল আৰু কিবা পাল্টাও প্ৰগ্ৰাম লাগে নেকি পাল্টাই খাবাই পাল্টাই মানে বেল ঠাইনাইলে राकेशा होनदों राकेशा बै ट्रेक्टर पार्टीनि राकेश ब्रह्म होनदों गावसोर लायनो माबा फालथायनाय प्रग्राम लादोंनो सोरखौ फालथायनो गावसोर फालथायखाबाय दाखालिबो बिराद रायदों बिपिएफ खौ शेख होगोना थगायदों আজি আমি আমার চিরাং জিল্লা আর আমার মসলপুর 20 দিন ইতিমধ্যে শেখ বিতরণ সভা অনুষ্ঠিত হয়ে আছে ইউথ সকলৰ কাৰণে 2 লাখ মহিলা বাইদেউ সকলৰ কাৰণে সমগ্ৰ বিটিসি 50,000 জনী মহিলা বাইদেউ আৰু আমাৰ দুখীয়া দৰিদ্ৰ সকলে 20,000 টোটাল 50,000 মানুহক আমি ইতিমধ্যে চেক ইস্যু কৰিলো আমি কিবা মিছা কথা কৈছে নেকি চেক ইস্যু হৈ গ'ল চেক লিখা কাম যোৱাকালি আমি সমাপ্ত কৰিলো মাটি পট্টা দিবৰ কাৰণে অলরেডি মাটি পট্টা সব মানে ইস্যু হয়ে গেল আমার মহিলা বাইদেউ সকলক সমগ্র বিটিসি টোটাল মানে 33,000 সেলফ হেল্প গ্রুপ বিলাকে 15,000 আপনালোকে পাব অলরেডি চেক বিলাক সব রেডি হয়ে গেল বিকলাঙ্গৰ সকলৰ কাৰণে 10,000 কিছুমান থাকি যোৱা বলে কৈছে এমএলএ ইলেকশনৰ পিছত এমএলএ ইলেকশন শেষ হোৱাৰ লগে লগে আকৌ মানে আমি আইপিএস টিআর মানে কাম কাজ বিলাক আৰম্ভ কৰিম যুৱকসকলে এইবাৰ আমি 5,000 এমএলএ ইলেকশনৰ পিছত 15,000 যুৱক যুৱতীসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব ভাল হ'বনে নাই ৰাইজ আৰু যেনে তেনে এক মাহ ধৈৰ্য ধৰক 15,000 আমাৰ বিটিসি অঞ্চলত যিসকল মানে আৰ্থিকভাৱে দুৰ্বল আমাৰ যুৱক যুৱতীসকল আছে বিভিন্ন ধৰণৰ কাম বিলাক কৰি আছে বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেন্টৰ সাৰ্টিফিকেট আছে তেখেতসকলৰ কাম কৰিব জানে পাৰ্লাৰৰ দোকান কাটিং নিটিং বিউটি পাৰ্লাৰ এমব্ৰয়ডাৰী কম্পিউটাৰ দোকান মানে মুৰ্গী পালন জাৰ্সি গায়ৰ ডায়েৰী ফাৰ্ম বিভিন্ন ধৰণৰ যিসকলৰ স্কিল আছে তেখেতসকলক মানে ব্যৱসায়টো উন্নত কৰিবৰ কাৰণে 2 লাখ টকাৰ মানে আৰ্থিক সাহায্য আমি দিবৰ কাৰণে আকৌ এমএলএ ইলেকশনৰ পিছত আমি আৰম্ভ কৰিম এইবাৰ বহুতে পাব আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই ঘোষণা কৰা 15,000 আৰু বিপিএফ চৰকাৰৰ 5,000 টোটাল কিমান হ'ব বিশ্বং জাগন 15,000 আৰু 5,000 फैगौ बाराव 20,000 जोंनि माने अनएमप्लयड इउथफोरा माने जोंनि बिटिसि सरकारनिफ्राय 2 लाख थाखाखौ मोननो हागोन गासिबो मोनगोन गोबां मानसिया मोननो हागोन सेल्फ हेल्प ग्रुपआ गासिबो रेडि जाजोबखाबाय सेकखौ जोङो मैयायो गासिबो डिस्ट्रिक्ट फाथाय हरजोबखाबाय आरो आपनालोকৰ মাজত 3 দিনৰ পিছত চেক বিতৰণ সভা হ'ব চেক ৰানে নষ্টবা শান্তমিৰ উপেগাছনো দङ 3 দিনৰ পিছত গোসাইগাঁও জিলাৰ যিমান সমষ্টি আছে চেক লৈ ফালে আই আছে চেক বিতৰণ সভা হ'ব प्रमोद बरो बिसोरनि माने एमपी रेनगोरा नार्जारी राकेश ब्रह्म फेरेंगाव नाजोंखौ बिराद रायदों थगायबाय होननानै আজি তেওঁলোকে प्रमाण पाइছে চিৰাং জিলাত ইতিমধ্যে আমাৰ চেক বিতৰণ সভা চলি আছে মসলপুৰ জিলাত চলি আছে আমি কাক ঠগাইছে আমি নিৰ্বাচনী প্ৰচাৰ সভাত যি ধৰণে ৰাজ্যক প্ৰতিশ্ৰুতি দিয়া হৈছিল 5টা গ্যারেন্টির কথা কোয়া হয়েছিল 5টা গ্যারেন্টি বিপিএফ সরকারে আখরে আখরে পালন করেছে তেওঁলোকক ইউপিপিলক মই প্ৰশ্ন কৰিছো আপোনালোকে 75,000 দিয়াৰ কথা কৈছিল এজন মানুহ প্ৰমাণ দিয়ক আপোনালোকে কাক 75,000 পইচা দিলে सरनो 75,000 थाखाও ফিরকে ইউপিপিলা সাত চিনব হরাইনি কুডালগুড়াবো উদাহরণ গয়া বাক্সাবো উদাহরণ গয়া চিরাং কোকরাঝার পর্বতজোড়া কত মানে 75,000 টাকা দিয়ার উদাহরণ নাই ইউপিপিলে রাজ্য গ্যারেন্টি দিছিল ঘরে ঘরে চাকরি দিম বলে কৈছিল কিমান জনক চাকৰি দিলে খদিনাখন ফৰেষ্ট গাৰ্ডৰ চাকৰি দিছিল
গোটেই চাকৰিবিলাক ইলিগেল আকৌ সকলো চাকৰি টাৰ্মিনেট কৰাৰ পিছত এতিয়া মানে BPF চৰকাৰে ফৰেষ্ট গাৰ্ডৰ চাকৰি এডভাৰটাইজ দি দিলে টেট যিবিলাকে টেট মানে পৰীক্ষা পাছ কৰিলে DLED ডিপ্ল'মা আছে যিসকলৰ BA ডিপ্ল'মা আছে তেখেতসকলে মেৰিট বেচিছত 984 জন আমাৰ মানে মাষ্টৰ বিলাকে অতি সোনকালে টেট মাষ্টৰৰ চাকৰি পাব স্ক্ৰুটিনি কাম সব মানে সমাপ্ত হৈ গ'ল এতিয়া মানে শৰ্ট লিষ্ট পৰে আছে আমাৰ BTC 984 জন ব্যক্তিসকলে মানে টেট মাষ্টৰৰ চাকৰি পাবলৈ গৈ আছে